PTSD পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ এটা মানসিক ৰোগৰ বা চিকিৎসকসকলে দিয়া এটা নাম যেতিয়া কিবা গভীৰ আঘাত পোৱা হয় সেই আঘাতে পিছৰ জীৱনলৈ উদ্বেগৰ পৰিমাণটো যেতিয়া বঢ়াই নি থাকে আৰু এটা সময়ত গৈ পেলাই সেই ৰোগ হয় আৰু তেতিয়া চিকিৎসকৰ ওচৰ চাপিবলগীয়া হয় ঔষধ সেৱন কৰিবলগীয়া হয় আৰু কোৱা হৈছে যে এই উদ্বেগ বা যেটো পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ এইটোত বিশ্বৰ এতিয়া 70% মানুহ ভুগিছে বুলি কোৱা হৈছে এতিয়া কথা হৈছে যে এইটো যেতিয়া ৰোগ বুলি কোৱা হৈছে এই ৰোগৰ প্ৰধান লক্ষণটো হৈছে যে উদ্বেগ ষ্ট্ৰেছ যেতিয়া মানুহৰ বাঢ়ে তেতিয়া এইটো ৰোগ আখ্যা দিয়া হয় কিন্তু এই ৰোগৰ কাৰণে এটা পৰ্যায়ত চিকিৎসকৰ ওচৰ চাপিব লাগিব কাউন্সেলিং কৰিব লাগিব ঔষধ খাব লাগিব সেইখিনি বেলেগ কথা কিন্তু নিজে এই আৰম্ভণিতে নিজে এই উদ্বেগৰ পৰা হাত সাৰিবৰ কাৰণে নিজে কিছুমান উপায় অৱলম্বন কৰিব পৰা যায় আৰু সেই উপায় কেইটামানকে মই আপোনালোকক ক'বলৈ বিচাৰিছো নিজৰ অভিজ্ঞতাৰে এক নম্বৰ যেতিয়া আপোনাৰ মনটো খুব বেয়া লাগে ষ্ট্ৰেছ উদ্বেগ আহে তেতিয়া আপুনি ঘৰৰ বাৰান্দা অথবা খিৰিকীৰ কাষলৈ গৈ আকাশখনলৈ চাওক আৰু ভাবক যে বতৰটো এতিয়া কেনেকুৱা এতিয়া মই যে বহি আছো ইয়াত বতৰটো খুব ধুনীয়া ৰ'দ দিয়া বতৰ এটা ৰ'দ দি আছে ভাল লাগিছে কিন্তু মই ক'ব নোৱাৰো যে এই ৰ'দখিনি কিমান সময় থাকিব হয়তো আবেলিৰ ফাললৈ বতৰ ডাৱৰীয়া হ'ব পাৰে বৰষুণো আনিব পাৰে ৰাতিৰ ফাললৈ বিজুলী ঢেৰেকণি আহিব পাৰে বতৰটো সলনি হ'ব এইটো মই নিশ্চিত কিন্তু এতিয়া যিহেতু ধুনীয়া এটা বতৰ হৈ আছে ৰ'দ দি আছে এইখিনি সময়ত মোৰ ভাল লাগিছে আৰু মই ভাবিছো যে মই এইখিনি সময়তে আপোনালোকৰ কাৰণে এটা ভিডিঅ' তৈয়াৰ কৰোঁ এতিয়া বতৰ যেনেকৈ সলনি হয় তেনেকৈ মানুহৰ আমাৰ জীৱনৰ ঘটনাৱলীও এনেকৈ সলনি হয় জীৱনত একো বস্তুৱে স্থায়ী নহয় এতিয়া ধৰক আপোনাৰ জীৱনলৈ ভাল দিন আহিছে সুন্দৰ দিন আহিছে আপুনি উপভোগ কৰক যিমান পাৰে সিমান ভালকৈ উপভোগ কৰক কাৰণ সেই একে ধৰণৰ দিন আপুনি আকৌ হয়তো জীৱনত নাপাবও পাৰে স্থায়ী নহয় একো বস্তু ঠিক তেনেকৈ আপোনাৰ জীৱনলৈ দুখৰ দিন আহিছে তেতিয়া আপুনি উদ্বেগলৈ নাযাব আপুনি ধৈৰ্য ধৰক অপেক্ষা কৰক কাৰণ দুখৰ দিনটো স্থায়ী নহয় একো বস্তুৱেই স্থায়ী নহয় সুখৰ দিনৰ পিছত যেনেকৈ দুখৰ দিনৰ পিছতো আপোনাৰ সুখৰ দিন আহিবই সেইটো এক নম্বৰ কথা মোৰ দুই নম্বৰ কথাটো হৈছে যে আপুনি আপোনাৰ উদ্বেগৰ কাৰণটো বিচাৰি উলিয়াওক কি কাৰণে আপোনাৰ ইমান উদ্বেগ হৈছে কিয় মনটো ভাল লাগি নাথাকে কিয় হঠাৎ চকু পানী ওলায় কিয় খং উঠে কাৰো লগত ভালকৈ কথা পাতিব মন নাযায় ইয়াৰ কাৰণটো যদি আপুনি চায় তেনেহ'লে আপোনাৰ স্মৃতিত এনেকুৱা এটা বস্তু সোমাই আছে আপুনি আঘাত পোৱা এটা ঘটনা সোমাই আছে সেই ঘটনাটো আপোনাক হয়তো ঘটনাটো বাৰে বাৰে মনলৈ আহি থকা নাই কিন্তু সেই ঘটনাটোৱে আপোনাৰ মনত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে তাৰ এটা হাস আপোনাৰ মনত ৰৈ গ'ল যিকোনো ধৰণৰ ঘটনা হ'ব পাৰে কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ব্ৰেকআপ হৈছে যেতিয়া ব্ৰেকআপ হৈছে তেতিয়া ইজনে সিজনক খুব এটা বেয়াকৈ কিবা এটা কৈ গ'ল আৰু সেই যিজনক ক'লে তেওঁ হয়তো ইমান দুখ পাইছে যে মই ইমান ভাল পাইছিলোঁ মোক এনেকৈ কৈ গ'ল মোক ক'লে এনেকৈ বা তেওঁ ক'লে এনেকৈ যাক মই ইমান জীৱন দি ভাল পাইছিলোঁ তেওঁ মোক এনেকৈ কৈ গ'ল এই যে মনৰ আঘাতবোৰ যিকোনো জীৱন সংগী আঁতৰি গ'লে হ'ব পাৰে কোনোবা আত্মীয়ৰ মৃত্যু হ'লেও সেই আঘাত পাব পাৰে যে মোক এৰি থৈ গ'ল এই যে আঘাতবোৰ আচলতে মানে কাৰণটো আপোনাৰ এতিয়াৰ ষ্ট্ৰেছৰ কোনটো আঘাতে আপোনাক কৰিছে বা কোনটো ঘটনাই কৰিছে সেইটো আপুনি প্ৰথমতে বিচাৰি উলিয়াওক মোৰ 3 নম্বৰ কথাটো হৈছে যে আপুনি বিচাৰি উলিয়ালে তাৰপিছত আপুনি চাওক যে সেই আঘাত যে সেই গধুৰ আপোনাৰ মনটো যে গধুৰ হৈছে আপুনি যে কিবা এটা দুখৰ এটা বুজা আপুনি কঢ়িয়াই আনিছে সেইটো আপুনি তুলনা কৰকচোন ধৰক মই কিবা এটা বস্তু দাঙিছোঁ গধুৰ বস্তু এটা যিকোনো এটা গধুৰ বস্তু মই এনেকৈ দাঙি লৈছোঁ দাঙি লওঁতে মোৰ হাতখনে যি হ'লেও এটা গধুৰ বস্তু দাঙিছে মই অকণমান হাতখনে কষ্ট পাইছে এতিয়া বস্তুটো মই থৈ দিলোঁ ৰিলিফ পালোঁ কিন্তু মই ধৰক দাঙি লৈ আছোঁ বস্তুটো লৈ আছোঁ যিমান দেৰি মই বস্তুটো লৈ থাকিম মই 1 ঘণ্টা লৈ থাকিম মোৰ হাতখন অলপ দিগদাৰ লাগিব 2 ঘণ্টা লৈ থাকিম আৰু দিগদাৰ লাগিব মই 6 ঘণ্টা ল'লোঁ মোৰ হাতখন বিষাব মই নোৱাৰা হৈ যাম তাৰমানে কি তাৰমানে এই যে বস্তুটো যিমান গধুৰ তাতকৈ মই কিমান সময় লৈ থাকিলোঁ সেইটোৱে মোক বেছি মানে কষ্ট দিছে সেই দুখবোৰ আমি বুজাবোৰ কঢ়িয়াই যিমান বেছি কঢ়িয়াই থাকিম সিমানে আমি কষ্ট পাম গতিকে বস্তুবোৰ আমি আঁতৰাই থ'ব লাগিব
দুখ পাম এবাৰ আমি দাঙি ল'লোঁ কাৰণ কি আমি দুখ পাইছোঁ সেইটোতো আমি নোপোৱা কৰিব নোৱাৰোঁ মনটোতো বেয়া লাগিবই মই খুব ভাল পোৱা মানুহ এজনে মোক এনেকুৱা কথা কৈ গ'ল মোৰ মনটো বেয়া নালাগিব নেকি লাগিব কিন্তু তাক আমি কঢ়িয়াই ফুৰিব নালাগে যে ঘটনাটো হৈ গ'ল বেয়া লাগিল মনটো তাৰপিছত আমাৰ মনটোক আপুনি মনৰ লগত চেলেঞ্জ কৰিব লাগিব যে নাই মই কাম কৰিব লাগিব এতিয়া মই এইটো কামত মনোযোগ দিব লাগিব সেইটো কামত মনোযোগ দিব লাগিব মই এই কথাটো লৈ বহি থাকিলে নহ'ব মোৰ ৩ নম্বৰ কথা হৈছে এই যে বুজাটো আপুনি কঢ়িয়াইছে মই যে এই বুজাটো দাঙি লৈছোঁ কিবা এটা সেইটো যিমান গধুৰ সেই গধুৰ বুজাটোৰ তলত যদি অন্য এখন হাতে মোক তুলি ধৰে বা সহায় কৰি দিয়ে তেতিয়া মোৰ বুজাটো লাঘৱ হ'ব নহ'ব জানো মই ক'বলৈ বিচাৰিছোঁ মোৰ প্ৰিয় গীতৰ এটা শাৰী ৰবি সিংহৰ গীত আছিলে সেইটো যে বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত এবাৰ জিৰাম তোৰ বুকুৰ শীতল ছাঁ বন্ধু আপোনাৰ যেতিয়া দুখৰ বোজাবোৰ বেছি হয় তেতিয়া আপুনি বন্ধুৰ সৈতে ভগাই লওক নিৰ্বাচিত বন্ধু যাক আপুনি ক'ব পাৰে তেতিয়া আপোনাৰ সেই এখন হাতৰ তলত আৰু এখন হাত অহাৰ দৰে আপোনাৰ বোজাবোৰ লাঘৱ কৰিবলৈ আপুনি বন্ধুৰ আশ্ৰয় লওক ভাগ বতৰা কৰি লওক আপোনাৰ বোজাটো মোৰ আন এটা কিটিপ হৈছে যে আপুনি আপোনাৰ মনক প্ৰত্যাহ্বান জনাওক মনক প্ৰত্যাহ্বান কেনেকৈ জনাব মনটোতো এটা আচৰিত বস্তু মনটো কি আচলতে আমি সাধাৰণতে মনটো বুলি ক'লে মন আৰু মগজু এই দুইটা বস্তু আমি একে বুলি ভাবোঁ মোৰ মগজুৱে কৈছে মোৰ বিবেকে কৈছে মোৰ মনে কৈছে কিন্তু একে নহয় মনৰটো স্থিতি আমাৰ শৰীৰত নাই কোনোবাই দেখুৱাই দিব পাৰিব জানো এইখিনি মগজুটো দেখুৱাই দিব পাৰিব ইয়াত মগজুটো আছে কিন্তু মনটো ক'ত আছে গতিকে মনটো শৰীৰৰ এটা অংশ নহয় মনটোৰে সম্পৰ্কিত হয় গতিকে সেই মনক আপুনি মনটোৰে যিটো সম্পৰ্কিত হয় আপোনাৰ শৰীৰৰ ভিতৰত মনটো নাই আপুনি মনটোৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰে আপুনি মনক প্ৰত্যাহ্বান জনাওক কাৰণ মনে ক'লে মন আৰু মগজুৰ মাজত এইটোৱে সম্পৰ্ক যে মনে বিচাৰিছে আৰু মনে বিচৰা যেতিয়া আপোনাৰ ইচ্ছা কৰিব মনে বিচাৰিব তেতিয়া মগজুৱে সেই কামটো কৰিবলৈ নিৰ্দেশ দিব মই এই বস্তুটো এইখিনিতে এই হাতত যে লৈ আছিলোঁ এটা বস্তু মই এইখিনিতে থৈ দিলোঁ সেই থৈ দিয়াৰ কথাটো মোৰ মনটোৱে ক'লে যে বুজা বেছি হৈছে তুমি থৈ দিয়া আৰু এই যে হাতখন এই বস্তুটো ডঙা হাতখন ইয়াৰ পৰা ইয়ালৈ নিলোঁ হাতৰ সেই নিৰ্দেশটো মোক মগজুৱে দিলে গতিকে মনক প্ৰত্যাহ্বান কৰিব লাগিব প্ৰথমতে যে মনক ক'ব লাগিব যে তুমি মোৰ মগজুক এই ধৰণৰ আদেশ নিদিবা মানে মনটোৰ সৈতে আপুনি যুঁজিব লাগিব উদ্বেগৰ পৰা মুক্তি পোৱাৰ আন এটা কিটিপ মই ক'বলৈ লৈছোঁ সেইটো হৈছে লিখি যাওক জাৰ্নেলিং আপুনি মনৰ কথাবোৰ যিটো কথাই আপোনাক দুখ দিলে সেইটো কথা আপুনি যি ধৰণেই নহওক আপোনাৰ ভাষাত মই কোৱা নাই এইটো এটা বিৰাট মানে সাহিত্য হ'ব লাগিব একো নালাগে আপোনাৰ নিজৰ ভাষাৰে যিটো ভাষাত আপুনি ভাল পায় এখন ডায়েৰী লওক আৰু আপুনি কথাখিনি লিখি পেলাওক কথাটো দেখাত মানে ঠিক যেন কামত নাহিব এটা মানে এনেই উপৰুৱা কথা যেন আপোনাৰ লাগিব পাৰে কিন্তু নহয় আপুনি লিখি পেলাই চাব বহুত ৰিলিফ দিব মানে আপুনি তাৰ লগত যেতিয়া কথাখিনি লিখিব ঘটনাটো ঘটি যোৱাৰ সময় আৰু লিখাৰ সময়টো নিশ্চয় বেলেগ হ'ব গতিকে যিখিনি সময়ত ঘটনাটো ঘটিছিল আপোনাক কোনোবাই বেয়াকৈ কৈছিল আপোনাৰ পৰা কোনোবাই শেষবাৰ বিদায় লৈ আঁতৰি গৈছিল সেই পৰিস্থিতিটো সেই ঘটনাটো যেতিয়া আপুনি পিছত লিখিব তেতিয়া কিছু পৰিমাণে আপোনাৰ ইমাজিনেশ্যন আপোনাৰ কল্পনাও আচলতে তাত থাকিব আপুনি এটা সৃষ্টি কৰিব যে দীপক চোপ্ৰাই বোধহয় কৈছিল যে মানে worst use of imagination is stress and best use of imagination is creativity আপুনি কিবা এটা সৃষ্টি কৰক তাৰে হয়তো আপুনি সেই লিখাটো আপোনাৰ খুব উৎকৃষ্ট লিখনিও হৈ যাব পাৰে আৰু যদি নহয়ও তেনেহ'লেও কিন্তু আপুনি মনৰ পৰা কিছু পৰিমাণে সকাহ পাব এই ষ্ট্ৰেছৰ পৰা মুক্তি পাবলৈ উদ্বেগৰ পৰা মুক্তি পাবলৈ আৰু আন এটা কিটিপ হৈছে যে আপুনি কি কৰিব মেডিটেশ্যন আপুনি ধ্যান কৰিব কাৰণ ধ্যানৰ উপকাৰিতা কৈ শেষ কৰিব নোৱাৰে আপুনি বেলেগ একো কৰিব নালাগে আপুনি নিৰলে বহক আৰু নিৰলে বহি আপুনি ওম প্ৰাণায়াম কৰক আপুনি দীঘলকৈ যদি ওম প্ৰাণায়ামো নকৰে আপুনি নিৰলে বহি যিকোনো এটা মুদ্ৰাত আপুনি বহক আৰু বহি পেলাই আপুনি দীঘলকৈ উশাহ লওক এনেকৈ আপুনি অতি কমেও 10 বাৰ আপুনি এঠাইত বহি পেলাই কৰক দীঘলকৈ উশাহ ল'ব আৰু এৰিব আৰু যদি পাৰে তেনেহ'লে আপুনি সেইটো ওম প্ৰাণায়ামলৈ যদি যাব পাৰে তেতিয়াহ'লে আপুনি আৰু সকাহ পাব ধ্যানৰ মহিমা অপাৰ ধ্যানে আমাৰ শৰীৰত কেৱল নহয় সাধাৰণতে আমি ধ্যান বা যোগা এই বস্তুখিনি আমি সাধাৰণতে শাৰীৰিক কথা বুলি ভাবোঁ
যে শৰীৰৰে কিছুমান মানে কচৰতৰ নিচিনা বস্তু বুলি আমি ভাবোঁ যে শৰীৰটো এফালে ভাজ কৰিছোঁ কিন্তু নহয় যোগ আৰু ধ্যানৰ আমাৰ মনৰ ওপৰত অনেক প্ৰভাৱ আছে গতিকে আপুনি যোগটো কৰাটো উচিতেই আৰু বিশেষকৈ উদ্বেগৰ পৰা মুক্তি পাবলৈ আপুনি প্ৰাণায়াম কৰক আৰু যদি প্ৰাণায়ামো নকৰে আপুনি দীঘলীয়া উশাহ লৈ ডিপ ব্ৰিডিং যিটো আমি কওঁ গভীৰ উশাহ লৈ পেলাই আপুনি কিছু সময় বহি থাকক আৰু মোৰ শেষ কথাটো আপোনালৈ হৈছে যে নেতিবাচক চিন্তাৰ পৰা মনটো আঁতৰ কৰি দিয়ক যিকোনো নেতিবাচক চিন্তা আপুনি ধেমালিতো নেতিবাচক কথা নক'ব যে আমি যে কেতিয়াবা কথাই যে কেতিয়াবা মৰি যোৱাই ভাল আৰু দেই কৈ দিওঁ নহয় নক'ব ভুলতো আচলতে নেতিবাচক কথা ক'বই নালাগে সেইটো আপোনাৰ অভ্যাসত পৰিণত হ'ব এটা সাধুৰে শেষ কৰি দিওঁ নিশ্চয় বহুতে জানিব পাৰে কল্পবৃক্ষৰ সাধুটো এজন মানুহ আছিল মানুহজনে খোজকাঢ়ি গৈ হঠাৎ মানে স্বৰ্গত সোমাই গ'ল স্বৰ্গত সোমাই যোৱাৰ পিছত মানুহজনৰ খুব ভাগৰ লাগিলে ইফালে চালে চাই পেলাই দেখিছে যে ধুনীয়া ঘাঁহনি এডৰা এজোপা ডাঙৰ গছ ধুনীয়া মানুহজনে গৈ পেলাই এইখিনিতেই শুবলৈ ভাল হ'ব বুলি গছজোপাৰ তলত শুই দিলে আৰু শুই পেলাই তেওঁ বহুত দেৰি টোপনি মৰাৰ পিছত তেওঁ সাৰ পাই পেলাই খুব ভাল লাগিল বোলে মইতো শুই বেছ ভাল লাগিল এতিয়া কিবা খাবলৈ পোৱাহেঁতেন কি খাব পৰা যায় অমুক পোৱাহেঁতেন তমুক পোৱাহেঁতেন তেওঁ বহুত খোৱা বস্তু মানে কল্পনা কৰিলে এইটো পোৱাহেঁতেন সেইটো পোৱাহেঁতেন আৰু আচৰিত ধৰণে গোটেই বস্তুবোৰ তেওঁৰ সন্মুখত আহি উপস্থিত তেওঁ একো নভবাকে ধাপধুপ সেই বস্তুখিনি খালে খাই উঠাৰ পিছত তেওঁ কৈছে শুলো খালো এতিয়া অলপমান ড্ৰিংক পোৱাহেঁতেন তেওঁ কি মানে ড্ৰিংকটো কি ল'ব সেইটো লৈ পেলাই তেওঁ ভাবিবলৈ ধৰিলে এইটো পোৱা হ'লে ভাল আছিল সেইটো পোৱা হ'লে ভাল আছিল আচৰিত ধৰণে তেওঁৰ সন্মুখত সেই ড্ৰিংকবোৰো আহি পেলাই মানে সজোৱা হ'ল আহি গ'ল তেওঁৰ সন্মুখত তেওঁ পিবলৈ ধৰিলে তাতে এলকহলো আছিল পিয়াৰ পিছত তেওঁৰ মানে মনলৈতো এটা পৰিৱৰ্তন আহিবই এলকহলৰ প্ৰভাৱ এটা আহিবই তেতিয়া তেওঁ ভাবিবলৈ ল'লে যে মই যে শুওঁ বুলি কওঁতেই শুবলৈ পালোঁ খাওঁ বুলি কওঁতে খোৱা বস্তু আহিল পিওঁ বুলি কওঁতে ড্ৰিংক আহি গ'ল এইটো নিশ্চয় ভূতৰ জেগা হ'ব ভূত আহিব নিশ্চয় এতিয়া আহিব নিশ্চয় তেওঁ ভবাৰ লগে লগে সঁচাকৈ ভূত আহি গ'ল আৰু ভূত যেতিয়া আহিছে তেতিয়া তেওঁ ভয় খাই পেলাই ভূতে মোক মাৰি পেলাব এতিয়া বুলি তেওঁ ভাবিব ধৰিলে আৰু সঁচাকৈ মানুহজন মৰি গ'ল সাধু হয় কিন্তু সাধুটোৰ অৰ্থ এইটোৱে যে আমাৰ মনটো ইমান মানে আমাৰ মনৰ প্ৰভাৱ আছে যে আমি মনৰে বিচৰা বহুত ঘটনা আমি মনৰে ঘটাই দিব পাৰোঁ বুলি মই বিশ্বাস কৰোঁ যদি মোৰ মনত বিশ্বাস থাকে তেনেহ'লে এই কামটো হ'ব যদি সেইটো সঁচা হয় মই যিদৰে বিশ্বাস কৰোঁ আপুনি যদি বিশ্বাস কৰে তেনেহ'লে আপুনি নেতিবাচক কথা কিয় ক'ব নেতিবাচক কথা নাভাবিবই আপুনি সদায় ইতিবাচক কথা ভাবক যে এইটো হ'ব ভাল হ'ব এইটো পৰিৱৰ্তন হ'ব এতিয়া কিবা দুখৰ দিন আহিছে সলনি হ'ব তেওঁ মোক আকৌ বুজি পাব আমাৰ কিবা ভুল বুজাবুজি হৈছে আকৌ তাৰ পৰিৱৰ্তন হ'ব এই যে আমি পজিটিভ ইতিবাচক কথাবোৰ যদি আমি ভাবিবলৈ লওঁ নিশ্চয় আমাৰ উদ্বেগ আঁতৰিব আৰু আমি এটা ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যাব পাৰিম